এটা গিলাসত যদি পানী ৰাখোঁ আধা গিলাস পানী থাকিলে তাক আধা ভৰ্তি গিলাস বুলিও ক'ব পাৰি আৰু আধা খালী গিলাস বুলিও ক'ব পাৰি। ঠিক তেনেকৈ যোৱাকালিৰ যিখন চুক্তি হৈছে বাতৰি কাকতত শিৰোনামা দেখিছোঁ, নেতাসকলে ঐতিহাসিক চুক্তি বুলি কৈছে আৰু কিবা কিবি বুলি কৈছে। ঐতিহাসিক চুক্তি অসমত বহুকেইখন হৈছে, আমি 85 চনৰ অসম চুক্তিৰ পৰা আৰম্ভ কৰি দেখি আহিছোঁ, সেই গতিকে আৰু তাৰ ৰূপায়ণো দেখিছোঁ। কিন্তু এই ক্ষেত্ৰত আলফাৰ 2011 চনমানতে যোৱাকালি যিসকলে স্বাক্ষৰ কৰিলে তেখেতসকলে মূলসুঁতিলৈ ঘূৰি আহিছিল আৰু কৈছিল আমি আলোচনা কৰিম। ইয়াৰ পূৰ্বেও আলফাৰ লগত আলোচনাৰ প্ৰচেষ্টা হৈছিল 1992 চনমানত। সেইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আলফাৰ নেতাসকলক একোটাকৈ কলম উপহাৰ দিছিল আৰু তাৰ পৰৱৰ্তী সময়ত কি হ'ল আমি জানো। সেই গতিকে যোৱাকালিৰ যিখিনি চুক্তিত কথাখিনি আহিলে এই কথাখিনিৰ বিষয়ে মই কোৱাৰ আগতে তাত স্বাক্ষৰ কৰা দুজনৰ মই মন্তব্যকেইটা শুনিছিলোঁ। অনুপ চেতিয়া ডাঙৰীয়াই কৈছে এইখন নকৰা হ'লে মই পুনৰ জেললৈ যাবলগীয়া হ'ল হয়। শশধৰ চৌধুৰী যিজন আলফাৰ বোধকৰো বৈদেশিক সচিব আছিল, তেখেতে কৈছে সকলোৱে মিলি মোৰ ওপৰত এটা দায়িত্ব 2011 চনত দিছিল, আজি মই সেই দায়িত্বৰ পৰা অব্যাহতি পাইছোঁ। অৰ্থাৎ চুক্তি নকৰালৈকে তেখেতসকলৰ মূৰৰ ওপৰত একোটা বোজা আছিল আৰু সেই বোজা তাক যোৱাকালি তেখেতসকলে চুক্তিৰ যোগেৰে এৰুৱাব পাৰিছে। আৰু অসম চৰকাৰে কি কাৰণে চুক্তিৰ পূৰ্বে 14টা নে কেইটা জনগোষ্ঠীয় দলকো দিল্লীলৈ লৈ গৈছিল, কিন্তু তাৰ পূৰ্বে অসমতেই এওঁলোকৰ লগত কি পাতিব লাগিব দিল্লীত, কি কথা, এই কথাখিনি কিয় আলোচনা নকৰিলে মই এইটো বুজি নাপাওঁ। আৰু যদি আলোচনা কৰিলেও সেই কথা কিন্তু অসমৰ জনগণক জনোৱা উচিত আছিল, ইমান গোপনকৈ কৰিব নালাগিছিল তাত কি আছে কি নাই। এতিয়া দেখা গৈছে যে তাত মই যদি 17 পৃষ্ঠা আছে, কিন্তু মই ইমানখিনি এতিয়াও চোৱা নাই, তথাপিতো বাতৰি কাকতত যিখিনি পাইছোঁ তাৰ পৰা মই বৰ বিশেষ কিবা যে অসমৰ কাৰণে হ'ল সেইখিনি কথা মই দেখা নাই। প্ৰথম কথা, সকলোৱে কৈ আছিলে যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে আৰু যিসকল এই চুক্তি স্বাক্ষৰকাৰী তেখেতসকলেও এইটো সমস্যাক লৈ তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিছিল, তেওঁলোকে ইয়াত সহমত প্ৰকাশ কৰিছিল। দ্বিতীয় কথাটো হ'ল যে এই আমাৰ অসম চুক্তিৰে 6 নং দফা, 6 নং দফাক লৈ কিমানখিনি কথা হৈছিল আমি সকলোৱে জানো। কা আন্দোলন হ'ল অসমত। 6 নং দফাত যিখিনি কথা আছিলে অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগে আৰু বিভিন্ন ধৰণৰ কথা, সেইখিনিক লৈও যোৱাকালি বিশেষ একো পদক্ষেপ মই দেখা নাই। 6 নং দফাক লৈ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিখন অমিত শ্বাহ ডাঙৰীয়াই 2019 চনত খুব সম্ভৱ গঠন কৰি দিছিল, তাৰ প্ৰতিবেদনো দাখিল কৰা হ'ল আৰু সেইখন আমি কংগ্ৰেছ দলৰ ৰাজীৱ গান্ধী ডাঙৰীয়াৰ সাহস নহ'ল, আমি সেইখন আখৰে আখৰে ৰূপায়ণ কৰিম বুলি অমিত শ্বাহ ডাঙৰীয়াই সংসদত বিবৃতি দিছিল। সেইখনক লৈও যোৱাকালি কোনো কথা নহ'ল যে আমি এইখন কৰিম, কাৰণ সেইখনত মোৰ বিশ্বাস বহুতখিনি কথা আছিলে যিখিনি সংবিধান সংশোধন কৰি হ'লেও অসমৰ ৰাইজক দিব পৰা গ'ল হয়। এতিয়া বাকী যিকেইটা কথা আহিছে, টি গাৰ্ডেন, চাহ বাগানৰ কথা, চাহ বাগানৰ সকলোৰে চাহ বাগানসমূহ মৃতপ্ৰায় হৈছে, সমস্যা হৈছে আৰু অসম চৰকাৰে আছাম টি কৰ্পৰেশ্যনে বিভিন্ন চাহ বাগান লৈছিল, সেইখিনি আজি কেইদিনমান পূৰ্বে লিজত দিছে, লিজত দিয়া কোম্পানীয়ে পুনৰ ঘূৰাই দিছে। সেই গতিকে চাহ বাগানৰ সমস্যাটো আছে আৰু এই ক্ষেত্ৰত আলফা চুক্তিত সেইটো থাকিব লগা কথা নাছিল। অসম বিধানসভাত মই নিজে যোৱা বিধানসভা অধিৱেশনত অসমৰ চাহ বাগানৰ সমস্যাসমূহ সমাধান কৰিব লাগে বুলি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিলোঁ আৰু মোক মন্ত্ৰীয়ে ৰিপ্লাই দিছে, যি ৰিপ্লাই দিছে সেইমতে কাম কৰিলে এইটো চুক্তিত আহিব লগা কথাই নহয়। ঠিক তেনেকৈ ৰেল লাইনৰ যিবিলাক সম্প্ৰসাৰণ বা বিভিন্ন কথা, এইখিনি কথা লৈ পেলাই বিভিন্ন সময়ত বাতৰি কাকততে ৰেল যাত্ৰী সন্থাই কাগজ দি থাকে, আমিও মন্ত্ৰীসকলক মেমৰেণ্ডাম দি আছোঁ। এইবিলাক কথা জানো ইয়াত আহিব লগা আছিল, মোৰ অলপমান প্ৰশ্ন হয় মনতে। ঠিক তেনেকৈ NRC-খন আমি জানো, NRC-খন সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হৈছিল, সেইখনক লৈ ইমান সন্দেহ কৰা উচিত নহয়। আৰু দ্বিতীয় কথা হ'ল তাত এতিয়াও বহুতকে NRC-ৰ ফাইনেল ষ্টেজলৈ লৈ যোৱা হোৱা নাই, অৰ্থাৎ যিসকলে নটিচ পাব লাগে নাম সোমোৱাৰ বাবে বা নটিচ পাব লাগে নাম বাহিৰত থকাৰ বাবে তেওঁলোকে সোমাব পৰাকৈ,
এই গোটেই মীমাংসাটো কৰিব লাগিছিল 19 লাখ নে কিমান লোক এতিয়াও বাহিৰত আছে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে 27 লাখ মান মানুহ তেওঁলোকে আধাৰ কাৰ্ড নোপোৱাৰ কাৰণে চৰকাৰী আঁচনিখিনিৰ আজি উপভোক্তা হ'ব পৰা নাই সেই গতিকে এই কথাবিলাকহে থাকিব লাগিছিল কিজানি দ্বিতীয়তে যিটো ফ্লাড এণ্ড ইৰোজন এইটোতো অসম বিধানসভাত আজি কিমান চনৰ পৰা মই মোৰ 2011 চনৰ পৰা মই নিজে আছোঁ মই কেইবাবাৰো অসম বিধানসভাৰ প্ৰস্তাৱ দেখিছোঁ চৰকাৰী প্ৰস্তাৱ কেন্দ্ৰ চৰকাৰে প্ৰেৰণ কৰা হৈছে বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক ইয়াৰ বাবে বিশেষ পুঁজি আবণ্টন দিয়ক সেইখিনিতো মুখ্যমন্ত্ৰী মহোদয় দিল্লীত গৈ ক'ব পাৰিলে হয় সেইখিনিৰ কাৰণে এই চুক্তিখন কৰা বা এওঁলোকে ইয়াত সোমোৱাৰ কিবা প্ৰয়োজন আছিল নেকি দ্বিতীয়তে যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ কথা কৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাটোতো ডিপাৰ্টমেণ্ট কিবা আমাৰ ডনাৰ ডিপাৰ্টমেণ্ট আছে এক্টিভ পলিচি আছে আৰু নৰ্থ ইষ্ট কাউন্সিল আছে তাত পুঁজি 10% NLCPৰ ফাণ্ড থাকে প্ৰতিটো বিভাগে তাত কিমান পুঁজি জমা হৈ আছে তাত কিমান আঁচনি হ'ল সেইখিনিৰ কাৰণে এনেকুৱা পেকেজটো সেই পুঁজিখিনি যিটো সেই সময়ত বোধ কৰোঁ দেৱগৌড়া ডাঙৰীয়াই ঘোষণা কৰিছিল তাৰ পিছৰ পৰা এতিয়া কিমান সঞ্চিত ধন আছে যিটো অব্যৱহৃত আছে সেইখিনি চালে 1 লাখ নালাগে কিজানি 2 লাখ কোটি টকাই ওলাব কাৰণ বাজেটৰ 10% আমাৰ উত্তৰ পূৰ্বাঞ্চলত দিয়াৰ কথা আছিল ঠিক তেনেকৈ এটা কথা ওলাই আছে যে কিবা খেল ষ্টেডিয়াম দিব এইবিলাক প্ৰকৃততে এতিয়া যে খেল মহাৰণ পাতিলে এই খেল মহাৰণ বা সাংস্কৃতিক মহাৰণতকৈ আমাক প্ৰকৃততে গাঁও অঞ্চলত প্ৰতিটো যিটো মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাত কৈছিল সেই অনুসৰি প্ৰতিখন পঞ্চায়তত প্ৰতিখন গাঁৱত আৰু অধিক খেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগিছিল চাবুৱাত যিখন অনিৰুদ্ধ দেৱৰ নামত স্পৰ্টছ ইউনিভাৰ্চিটি হৈছে সেইখন আজি কিমান আগবাঢ়ি গ'ল সেইবিলাক হোৱা নাই কিন্তু তেওঁলোকে কৈছে যে নতুনকৈ ষ্টেডিয়াম দিব কিবা দিব যিবিলাক মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য যোজনাৰ অধীনত ষ্টেডিয়ামৰ কাৰণে 25 লাখ নে 30 লাখকে দিছিল তাত কিমান দুৰ্নীতি হৈ আছে এইখিনি আমি নিজে জানো সেই গতিকে এইবিলাক কিছুমান অলাগতিয়াল কথা লিখি পেলাই বোধ কৰোঁ এইটো 17 পৃষ্ঠা কৰিছে ইয়াত তেনেকুৱা বিশেষ নাই এটা কথা কৈছে ডিলিমিটেশ্যনৰ যোগেদি বোলে অসমীয়া মানুহখিনি সুৰক্ষিত হ'ব এইটোতো এটা বিতৰ্কমূলক বিষয় হৈ আছে আমি তাৰ প্ৰতিবাদ কৰি আছোঁ কাৰণ আমি দেখিছোঁ ডিলিমিটেশ্যনৰ নামত অসমীয়া মানুহক হাৰাশাস্তি কৰা হৈছে ৰহাৰ পৰা অংশ কাটি নি ৰহাৰ পিছত আমি পাওঁ নগাঁও পিছত পাওঁ বৰহমপুৰ কলিয়াবৰত দিয়া হৈছে মানুহক ঠিক তেনেকৈ মোৰ সমষ্টিৰে কিছু অংশ কাটি নি য'ত তেওঁলোকে 4 কিলোমিটাৰ দূৰত ব্লক অফিচ পালে হয় 10 কিলোমিটাৰ দূৰত তেওঁলোকে জিলা আয়ুক্তৰ কাৰ্যালয় পালে হয় এতিয়া তেওঁলোকে 30 কিলোমিটাৰ যাব লাগিব এইবিলাকৰ কাৰণে অনুৰূপ ধৰণেৰে ক'ৰবাত 4 কিলোমিটাৰ দূৰত যদি উপজিলা অফিচ পালে হয় এতিয়া 40 কিলোমিটাৰ দূৰলৈ যাব লাগিব এইটো ডিলিমিটেশ্যনটো কেনেকৈ এইটো শুদ্ধ হৈছে য'ত অসমীয়া মানুহক হাৰাশাস্তি কৰা হৈছে এই গতিকে এইবিলাক মই বৰ চুক্তিখনক লৈ ঐতিহাসিক কওক বা যিয়ে কওক ইমান ভাল হোৱা বুলি বহুত ঠিকাদাৰ হ'ব পাৰিব বহুত কমিশ্যন কোনোবাই খাব পাৰিব বহুত প্ৰজেক্ট হ'ব কাৰোবাৰ যদি কিবা দলং বনোৱা কোম্পানী আছে কিবা লোহা কোম্পানী আছে তেওঁলোকে বহুত যোগান ধৰিব পাৰিব মধ্যভোগী বহুত সৃষ্টি হ'ব কিজানি চব এইখিনি যদি যেনেকৈ অসমৰ বিদেশী খেদা আন্দোলনটো যিখিনি প্ৰস্তাৱ 1980 চনত ইন্দিৰা গান্ধী ডাঙৰীয়াই জীৱিত কালত দিছিল আৰু তাতকৈ আমি অলপ এতিয়া যিখিনি কথা তথ্য পোহৰাইছে তাতকৈ বেয়া আমি এখন চুক্তি ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত ল'লোঁ ৰাজীৱ গান্ধীৰ সময়ত সেই তেনেকৈ এইখিনি কিছুমান কথা কিজানি আগতেই 92 চনত হোৱা হ'লে কামত আহিলে হয় কিজানি তেতিয়া কিজানি ডনাৰ ডিপাৰ্টমেণ্টো নাছিলে NLCPৰ ফাণ্ড নাছিলে এতিয়া যিখিনি হৈছে এইখিনিতো চৰকাৰৰ অট'মেটিকেলি হোৱা কথা এই গতিকে পৰেশ বৰুৱা ডাঙৰীয়া কিমান সুখী হ'ব এইখিনিক লৈ মই নাজানো কিন্তু মই সুখী নহয় কথা পাতিছে চাগে সেইকাৰণে তেখেতে জানিব মইতো কথা পতা নাই মোৰ তেনেধৰণৰ অভিজ্ঞতা নাই মই নাজানিম সেই গতিকে মুখ্যমন্ত্ৰীয়ে পাতিছে যোগাযোগ কৰিছে কিন্তু পৰেশ বৰুৱাৰ তৰফৰ পৰা এখন অহা প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে ৰাজখোৱা চৌধুৰীৰ এখন চুক্তিপত্ৰ বুলিহে তেখেতসকলে দাবী কৰিছে যোৱাকালিতো দুজনমানৰ কথা শুনি তেনেকুৱাই লাগিলে কাৰণ আজি মই সংবাদ মাধ্যমত ৰাতিপুৱা পঢ়িবলৈ পাইছোঁ অনুপ চেতিয়া ডাঙৰীয়াই কৈছে এইখন নকৰা হ'লে মই জেললৈ গুচি গ'লোঁ হয় শশধৰ চৌধুৰী ডাঙৰীয়াই কৈছে মোৰ মূৰৰ ওপৰত এটা বোজা আছিল মোক সকলোৱে দায়িত্ব দিছিল আজি মই দায়িত্বৰ পৰা মুক্তি পাইছোঁ সেই গতিকে তেনেকুৱা কথাখিনি তেওঁলোকেহে কৈছে মই কোৱা নাই
কথা আছে, মই কোনোবাই মানিব কোনোবাই নানিব, সকলোকে কেনেকৈ সন্তুষ্ট কৰিব সেইটো সম্ভৱো নহয়। কিন্তু যিমান মানে ঢাক ঢোল বজোৱা হৈছে ঐতিহাসিক বা কিবা কিবি, সকলোৰে দৃষ্টি বেলেগ বেলেগ হ'ব পাৰে। মই প্ৰথমে কোৱা আষাৰৰ নিচিনাকৈ আধা ভৰ্তি আধা খালী, গতিকে মই কিন্তু বিশেষ দেখা নাই। মুখ্যমন্ত্ৰী হিচাপে তেখেতে যিটো পদক্ষেপ ল'লে, মই যোৱাকালি আদৰণি জনাইছিলোঁ। এতিয়া মই পিছত এইখনত দেখিছোঁ যে এইখিনি তেখেতে কৰিবলগীয়া কামখিনি আছে, এইখিনি কাম তেখেতে নিজে কৰিব পাৰিলে হয়। এইখিনি কাৰণে এখন চুক্তি নালাগে নহয়। যে আমাৰ যিখিনি কথা আছে ইয়াতে কি আছে, শিক্ষা প্ৰতিষ্ঠান, শিক্ষা আমি চাওক, আমি যেতিয়া প্ৰথমবাৰলৈ বিৰোধী দলৰ আসন দিন হ'লোঁ, যোৱা 12 জুলাই 2016 চনত ময়ো প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এখন স্মাৰক পত্ৰ দিল্লীত দি আহিছিলোঁ কংগ্ৰেছ বিধায়িনী দলৰ হৈ। তাত ইয়াৰ বহুতখিনি কথা আছে, আমিও দিছোঁ। আমি যেতিয়া বিৰোধী হ'লোঁ, আমি ভাবিলোঁ অসমৰ উন্নয়ন হ'ব লাগে, তাৰ কাৰণে অইল ইণ্ডিয়াৰ মানে যিটো অকশ্যন কৰিব লৈছিলে, অকশ্যনখিনি বন্ধ কৰি দিয়ক বুলি কৈছিলোঁ, ৰেলৰ ডাবল ট্ৰেকিং কৰক বুলি কৈছিলোঁ, আৰু অধিক পেচেঞ্জাৰ ছাৰ্ভিচ দিয়ক বুলি কৈছিলোঁ, চিভিল এভিয়েশ্যনৰ ক্ষেত্ৰত ভাল কৰক বুলি কৈছিলোঁ, ৱাটাৰ ৰিচোৰ্চত নেশ্যনেল কেলামিটি ঘোষণা কৰক বুলি কৈছিলোঁ, হোম মিনিষ্ট্ৰীক কৈছিলোঁ অসম একৰ্ড সম্পূৰ্ণ ইমপ্লিমেণ্ট হ'ব লাগে, কোনো অসমৰ মানে কোনো মেইনটেইন হ'ব লাগে, আৰ্টিকল 244A এইটো ল'ব লাগে, আপাৰ হাউচ দিব লাগে, ST ষ্টেটাছ দিব লাগে, শিক্ষাৰ ক্ষেত্ৰত আমাৰ আৰু অধিক মডেল স্কুল কৰিব লাগে, 6000খন মডেল স্কুল দিব লাগে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু EPDSৰ লগত যি চুক্তি হৈছিলে সেইখন ৰাখিব লাগে, তাৰপিছত আৰু আসনৰ সংখ্যা বৃদ্ধি কৰিব লাগে উচ্চ শিক্ষাৰ বাবে, তাৰপিছত মাইনৰিটিৰ কাৰণে যিটো এতিয়া দিব মাইনৰিটি স্কলাৰশ্বিপ দিব লাগে। এইবিলাক আমিও দিল্লীত দি আহিছিলোঁ। এইখিনি কিন্তু আমি কোনো এনেকুৱা চুক্তি কৰিব